আজি গোসাইগাঁও বাই ইলেকশনৰ কাৰণে মিত্ৰজোঁটৰ প্ৰাৰ্থী UPPL দলৰ জিৰণ বসুমতাৰীৰ নিৰ্বাচনী কাৰ্যালয় আমি শুভ উদ্বোধন কৰিলোঁ আৰু ইয়াৰ জৰিয়তে ইলেকশনৰ কাৰ্যসূচী নিৰ্বাচনৰ কাৰ্যসূচী আৰম্ভ হ'ল। ইয়াৰ পিছতে আমাৰ কাৰ্যকৰ্তা মিটিং আছে, ওয়ার্কার্স মিটিং আছে আৰু আমি ভাবাতকৈ বহুত বেছি মানুহ আহিছে। এইটোৱে দেখুৱাই আছে যে এইবাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী UPPLৰ প্ৰাৰ্থী ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থন আৰু AGP GSPৰ সমৰ্থনত থিয় হোৱা প্ৰাৰ্থী বিপুল ভোটত কমেও 25,000 ভোটৰ ব্যৱধানত জয় হ'ব, এই আশা মই কৰি আছোঁ। BJPৰ লগত BPFৰ সম্পৰ্ক BPF দলে নিজে ভাঙিলে। BPF দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক যি ধৰণে BTC ইলেকশ্যনত কথা ক'লে তাৰ পিছত সম্পৰ্ক থকাৰ কোনো কাৰণ নাই আৰু কোনোবাই যদি ভাবে যে এই সম্পৰ্কটো ভাল হ'ব পাৰে, এই মানুহটো সপোনত আছে। ভাৰতীয় জনতা পাৰ্টি ছলিডলি পূৰ্ণ শক্তিৰে গোসাইগাঁও ইলেকশ্যনত UPPL দলৰ লগত আছে আৰু এই ইলেকশ্যন আমি UPPL দলক জিকাবৰ কাৰণে ইয়াত আহিছোঁ। উন্নয়নৰ ইস্যু আছে। আজি স্বাধীনতাৰ পিছত ইয়াত যিটো উন্নয়ন হ'ব লাগিছিল, কংগ্ৰেছ দলেও ইয়াত MLA পালে, BPF দলেও ইয়াত MLA পালে, কিন্তু উন্নয়ন নামত যিটো চলি আছে, উন্নয়নৰ যি ধৰণে হ'ব লাগিছিল তেনেকুৱা উন্নয়ন হৈছে নেকি আপোনালোকে নিজে স্থানীয় সাংবাদিক হিচাপে আপোনালোকে প্ৰতিফলন কৰক। মই ভাবোঁ যে উন্নয়নে একমাত্ৰ ইস্যু আৰু যোৱা 4 মাহ 5 মাহত চৰকাৰে, দিছপুৰ চৰকাৰে যিটো ভাল কাম কৰিছে, এই কামবোৰে আমাৰ ইস্তেহাৰ হ'ব আৰু ইয়াক সন্মুখত ৰাখি আমি ৰাইজৰ ওচৰত